হেল্ল' এভৰিৱান, ৱেলকাম টু মাই এনাডাৰ ব্লগছ। আৰু আজি মই একেবাৰে ঘৰুৱা ব্লগ এটা আপোনালোকলৈ লৈ আহিছোঁ। কেনেকৈ থাকোঁ, কি কৰোঁ, দিনটো ক'ত ব্যস্ত থাকোঁ তাকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। বিশেষ একো নাই, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্লিজ মোৰ চেনেলত যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো ব'লক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। তো এতিয়া বাজিছে ৰাতিপুৱা 10:30 আৰু মই ভাত পানী খাই ৰেডি। আৰু এতিয়া যাম দেওমৰলৈ, অকণমান কাম আছে সেইখিনি কৰিম, আপোনালোকক দেখুৱাম তেনেকৈ। ব'লক। আৰু এতিয়া মই কাপোৰ ববলৈ আহিছোঁ। আমি যিহেতু গাঁৱত বসবাস কৰোঁ, গাঁৱত থাকোঁ, গতিকে গাঁৱলীয়া ছোৱালী হিচাপে কাপোৰ ববলৈ শিকিছোঁ। এইটো লাগিবই আমাক। বাকী দেখুৱাই আছোঁ ৰ'ব আপোনালোকক কি বৈছোঁ। এইখন আমাৰ তাঁতশালখন আৰু মই বৈছোঁ এয়া হালধীয়াত সেউজীয়া ৰং দি এনেকৈ কাপোৰ লগাইছোঁ। এইখনে আমাৰ তাঁতশালখন। মা আৰু মই ইয়াতে কাপোৰ বওঁ। মই ইমান কাপোৰ ব'বলৈ ভালকৈ নাজানো বাৰু, তথাপিও মায়ে অকণমান শিকাই আছে, তেনেকৈ শিকি আছোঁ। মানে সম্পূৰ্ণকৈ নাজানো এতিয়াও, তথাপিও কিছু শিকিছোঁ। আৰু এনেকৈ লগাই থ'লে ব'বলৈ পাৰোঁ, বাছ সিমানেই। আৰু পাৰিমেই, শিকিব লাগিব, যিহেতু আমি গাঁৱলীয়া ছোৱালী। কম্পালচৰি কাপোৰ ব'বলৈ জনাটো কম্পালচৰি। মানে কি, সকলো কাম জানি লোৱাটো ভাল, কাৰণ যিমানে কামত আমি এক্সপাৰ্ট হ'ব পাৰোঁ, সিমানে বিভিন্ন ক্ষেত্ৰত আমি ক'তো ঠগ খাবলগীয়া নহয়। আৰু মই যাবলৈ ওলালোঁ দেওমৰলৈ। যিহেতু গৰম বহুত পৰিছে, গতিকে সাধাৰণভাৱে হাত কটা চোলা এটা পিন্ধি লৈছোঁ আৰু এনেকৈ ৰেডি হৈছোঁ দেওমৰলৈ যাবৰ কাৰণে। এনেকৈ প্ৰখৰ ৰ'দত ছাতি লৈ দেওমৰলৈ আহি আছোঁ। অৱস্থা বেয়া, গৰমত ওলোৱা সোমোৱা বন্ধ পৰিল। আৰু এয়াই ড্ৰিমি ফেশ্বন, আৰু এয়া অ'নাৰ দাদাজন বহি আছে। দাদাৰ লগত আমি কথা পাতিম এতিয়া বঢ়িয়াকৈ। তাৰপিছতে দাদা আমাৰ গাঁৱৰে হয়। আৰু আপোনালোকে দেওমৰলৈ আহিলে মানে ইয়াত এই ড্ৰিমি ফেশ্বনত কম দামত ভাল বস্তু, মানে কম দামত ধুনীয়া কোৱালিটিৰ বস্তু দাদাই আনে। আৰু নিউ কালেকশ্যন কিবা আহিছেনে? নিউ কালেকশ্যন এতিয়া গৰমৰ কিবা কিবি আহিছে। হাফ পেণ্ট, স্পৰ্টিং, একদম পাতলা কাপোৰৰ ধুনীয়া একদম কমফৰ্টেবল কাপোৰ আহিছে। কাপোৰখিনি কোৱালিটিটো বহুত ভাল, আৰু মই নিজে ইউজ কৰিছোঁ। মানে বহুত ভাল, কম দামত ভাল কোৱালিটি পায়, ভাল কোৱালিটি। আৰু আপুনি কাপোৰখিনি উঠাই ক'ৰ পৰা, মানে আনে ক'ৰ পৰা? মই জেনেৰেলি ফেঞ্চি বজাৰৰ পৰা আনি আছোঁ বৰ্তমান। ইয়াৰ পিছত বাহিৰত যোৱা এটা চিন্তা চৰ্চা কৰি আছোঁ আৰু লাহে লাহে। আৰ্থিকভাৱে বৰ্তমান অলপ হেৰি হৈ আছে, লাহে লাহে যাম আৰু। তাৰপিছতে মই এবাৰ গোটেই মানে দোকানখনৰ হেৰিটো দেখুৱাইছোঁৱে, আৰু দেখুৱাই দিম এবাৰ। আৰু আপোনালোকে এইটো ছাইডত আহিলে আহিব ড্ৰিমি ফেশ্বনত, ভাল কাপোৰ পাব। মানে কাপোৰৰ উপৰি ইয়াত চেণ্ডেলৰো কালেকশ্যন আছে অলপ। এইখিনি চেণ্ডেলৰ কালেকশ্যন আছে। এনেকৈ চেণ্ডেল লেডিজ আৰু জেণ্টছ দুটাৰে চেণ্ডেলৰ কালেকশ্যন আছে। বহুত ভাল কালেকশ্যন আছে। আৰু ইফালে মানে পাৰফিউম খুব কম দিনৰ ভিতৰত পাই যাব। মোটামুটি শেষ হৈ গৈছে। এতিয়া বিহুৰ পিছত আৰু যোৱা নাই, যেতিয়া যাব মানে কোনোবা দিনা যাম আৰু পাব আৰু কম দিনৰ ভিতৰত। তাৰপিছত এয়া এইফালে কাপোৰ লেডিজ আইটেম আছে। আৰু এইখিনি চাদৰ মেখেলা আছে। চাদৰ মেখেলা মই দেখুৱাম বাৰু। গৰমত পিন্ধা ভাল চাদৰ মেখেলাবিলাক আছে। কটনৰ কাপোৰবিলাক হ'ব, ভাল হাফ চাৰ্ট হ'ব, স্পৰ্টিং হ'ব, ছোৱালী মানুহ হাফ পেণ্ট হ'ব, থ্ৰী কোৱাৰ্টাৰ হ'ব, ল'ৰা মানুহ, ছোৱালী মানুহ। মই দেখুৱাই দিম বাৰু কাপোৰখিনি, এবাৰ ভালকৈ দেখুৱাই দিম। এইখিনি আপোনাৰ জেণ্টছ আইটেম আছে, জেণ্টছৰ কাৰণে। কিলাৰৰ পেণ্ট আছে। তাৰপিছত CND ব্ৰেণ্ডেড পেণ্ট আছে, স্পাৰ্কি পেণ্ট আছে, টম হেডনৰ চাৰ্ট আছে, এইবিলাক ব্ৰেণ্ডেড স্পৰ্টিং আছে। এইটো টম হেডনৰ হাফ চাৰ্ট হ'ব এইবিলাক। আৰু আজিকালি ওলাইছে এইবিলাক মানে কি কয়, অলপ থ্ৰী কোৱাৰ্টাৰ টাইপৰ হিপ হপ আছে। হিপ হপবিলাক ইফালে আছে। এইবিলাক স্পৰ্টছৰ কাপোৰ আছে। আৰু সৰু বাচ্ছাৰ এইবিলাক আছে, এনেকুৱা বাচ্ছাৰ আইটেম আছে এইফালে। তাৰপিছত চাদৰ মেখেলা ইফালে কমপ্লিট চাদৰ মেখেলা আছে কটনৰ।
ঘৰ আহি পোৱাৰ পিছতে ধাৰাসাৰ বৰষুণ দিবলৈ ধৰিলে। বতাহো দিছিল, বতাহ মানে একেবাৰে তীব্ৰ গতিত ধুমুহা দিছিলে আৰু বৰষুণৰ লগত অলপ অলপ শিল পেলাইছিল। ময়ো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইয়াতে সামৰণি মাৰিলোঁ, কাৰণ বতৰটো ইমানেই বেয়া হৈ আহিল যে মই ঘৰুৱা কামত মাৰ লগত একেবাৰে ব্যস্ত হৈ পৰিলোঁ। আৰু এইখিনি চেণ্ডেলৰ কালেকশ্যনখিনি চেণ্ডেল বহুত আছে কিন্তু খালী হৈ গ'ল এতিয়া। আকৌ দুদিনমান পিছত আহিব বাৰু, আপোনালোকে ভাল ভাল ইয়াতকৈও বেছি ভাল কালেকশ্যন পাব খুব কম দিনৰ ভিতৰত। তাৰপিছতে লেডিজ আইটেমৰ এইখিনি, ইফালে এইবিলাক কুৰ্তি কিবা কিবি ঢেৰ বস্তু আছে, মানে বহুত জেণ্টছ আৰু লেডিজক যিমানখিনি প্ৰয়োজনীয় বস্তু লাগে গোটেইখিনি আপুনি ইয়াৰ পৰা ল'ব পাৰিব। আহিলে আপোনালোকে ড্ৰিমি ফেশ্বনত আহিবৰ কাৰণে নাপাহৰিব। আৰু মানে নিয়াৰ বাই দেওমন অসম গ্ৰামীণ বিকাশ বেংক, আমাৰ দেওমনি বেংকৰ একদম অপজিটতে আছে, আহিব আপোনালোকে। তো ড্ৰিমি ফেশ্বন এয়া আৰু এবাৰ দেখুৱাই দিছোঁ লাষ্ট। আৰু মই ডেছক্ৰিপশ্যনত দাদাৰ নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব। গুডু তুমি কাৰ চলি কৈ দি, কাৰ চলি কৈ দি পতককৈ কৈ দিছোঁ কাৰ চলি। গুডু কাৰ চলি, তুমি কাৰ চলি? চকলেট দিম মই। গুডু পতকৈ কৈ দি কাৰ চলি, মই ট্ৰেক্টৰ দেখাব লৈ যাম, কাৰ চলিব কাৰ চলি, পতকৈ কৈ দিছোঁ কাৰ চলি, কৈ দিব পতকৈ। ঘৰ আহি পোৱা কিছুপৰ পিছতে বিৰাট জোৰেৰে বতাহ বৰষুণ দিবলৈ ধৰিলে, ধুমুহাও দিছিলে আৰু বৰষুণৰ লগত শিল পেলালে। সেইবাবে ময়ো ভিডিঅ'টো মানে বেছিকৈ দীঘলীয়া নকৰিলোঁ আৰু সেইখিনিতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। বাকী আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পালে প্লিজ জনাবলৈ একেবাৰে নাপাহৰিব।